নমস্কাৰ, নাথ গড ফাৰ্মিঙলৈ আপোনালোকক সকলোকে স্বাগতম। আমি ছাগলীৰ কাৰণে কৰিব পৰা বিভিন্ন ধৰণৰ ঘাঁহ খেতি নিজৰ ঘৰতে আমি কৰিব পাৰোঁ। তাৰ ভিতৰতে কিছুমান অতি উত্তম আৰু সহজতে কৰিব পৰা খেতি। ছাগলীৰ কাৰণে যিকোনো সময়তে যিকোনো ঘাঁহ কৰিব পৰা নাযায়। মই কিছুমান খেতি কৰিছোঁ, যিটো আপোনালোকে দেখা পাই আছে। এইখিনি হ'ল সম্পূৰ্ণ মাকৈ। ছাগলীৰ কাৰণে কৰিছোঁ। এতিয়া মাজতে ঘন ঘন চাই কিছুমান ইয়াৰ পৰা মাকৈ কাটি আছোঁ, আৰু বাকী পাতলখিনি গুটি লাগিবৰ কাৰণে এৰি দিম। লাষ্টত গছটো হয়তো ছাগলীৰ খাদ্যৰ কাৰণে কাম আহিব। তাৰ মাজতে কিছুমান এতিয়া মই ঘেঁহু কটা আৰম্ভ কৰিছোঁ। এয়া চাওক, ঘেঁহুবোৰ কাটিছে ধুনীয়াকৈ, একদম কি ধুনীয়া সেউজীয়া হৈ আছে। ছাগলীক দিলে বৰ ধুনীয়াকৈ খায়। এনেকৈ ঘেঁহুবোৰ কাটি প্ৰথমে ঘৰলৈ লৈ যোৱা হয়। ঘৰত নি কমচে কম এক ৰাতি ৰখা যায়। ঘৰত এক ৰাতি ৰাখি তাৰপিছতহে ছাগলীক খুৱাবৰ কাৰণে ব্যৱস্থা কৰা যায়। ঘেঁহুখিনি আনি এনেকৈ টুকুৰাকৈ কাটি লোৱা যায়, তাৰপিছত ছাগলীক দিয়া যায়। এয়া চাওক, ঘেঁহুখিনি কাটি পেলাই ছাগলীখিনি দিয়া গৈছে। সিহঁতে ইমান ধুনীয়াকৈ খাই আছে, কোনো কাৰোফালে চাবলৈ সময় নাই, খালী খোৱাত ব্যস্ত। সিহঁতে এনেকৈ খাই খাই ধুনীয়াকৈ পেট ভৰি যায়, অকণো অসুবিধা নাই, ঘাঁহৰ কাৰণে কোনো চিন্তা নাই। যদি আপোনালোকে ভাবে ছাগলীৰ কাৰণে ঘাঁহৰ কিবা অসুবিধা পাইছে, তেতিয়াহ'লে এনেধৰণৰ ঘাঁহ ঘৰতে কৰি ল'ব পাৰে আৰু ছাগলীক ধুনীয়াকৈ দিব পাৰে। ছাগলীখিনি মোৰ চেহেৰা চাইছে, বৰ চেহেৰাখিনিও ধুনীয়া হৈ আছে। এনেকৈ খোৱাত অকণো অসুবিধা নাই। মই ঘৰতে খুৱাই পেলাই ইহঁতৰ পেট ভৰাই থওঁ। তাৰপিছত আবেলি সময়তহে অকণমান পথাৰলৈ উলিয়াই লৈ যাওঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাবৰ বাবে।